নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপুনি 2023 বৰ্ষৰ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী টয়লেটৰ পইচা পোৱা নাই, তেন্তে আপোনাৰ কাৰণে আহিছে সুখবৰ। আপুনি এতিয়া কেনেকৈ একাউণ্টত টকা লাভ কৰিব পাৰিব আৰু কিমান টকা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছখিনি মই এইটো ভিডিঅ'ত জৰিয়তে আপোনালোকক ষ্টেপ টু ষ্টেপ দেখাই দিম। আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব, যাতে ভিডিঅ'টো সম্পূৰ্ণ বিষয়বস্তু আপোনালোকে বুজি পায়। চ' ফ্ৰেণ্ড, এতিয়া আহিছোঁ মূল ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, সেইটো লিংকত যাই আপোনালোকে এনেকুৱা পেজ এটা খোল খাব। তো আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব, তলফালে অহাৰ পিছত ইয়াত চাব SHG 2023, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত যিটো অপশ্যন আছে প্ৰি ভেৰিফিকেশ্যন এণ্টি ষ্টেটাছ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহিব, তলফালে অহাৰ পিছত ইয়াত আপোনালোকৰ যিটো ষ্টেট 4 নম্বৰত আছাম দিয়া আছে, এইটো আপোনালোকে ছিলেক্ট কৰি দিব। তাৰপিছত আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব, তলফালে অহাৰ পিছত ইয়াত চাব, ইয়াত ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে, টোটেল নাম্বাৰ অফ ব্লক দিয়া আছে, টোটেল নাম্বাৰ অফ ভিলেজ দিয়া আছে। তো আপোনালোকে ইয়াত চাব লেটেড ভিলেজ চেল্ফ এছেচমেণ্ট যিটো দিয়া আছে, আৰু এল'কেটেড, পেণ্ডিং ফৰ এল'কেটেড আৰু কমপ্লিট। তো ইয়াত যিবিলাক সংখ্যা আপোনালোকৰ ব্লু কালাৰত দিয়া আছে, তো আপোনালোকৰ লেফ্ট ছাইডত যিটো ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে, ডিষ্ট্ৰিক্টৰ নাম দিয়াৰ পিছত আপোনালোকৰ ৰাইট ছাইডত যিটো ব্লু কালাৰৰ সংখ্যাবিলাক দিয়া আছে, তো আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ৰাইট ছাইডৰ ব্লু কালাৰৰ সংখ্যাত আপোনালোকে টিক মাৰ্ক কৰিব। তো আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকে এনেকুৱা পেজ এটা খোল খাব। ইয়াত চাব আপোনালোকৰ ব্লকৰ নামটো দিয়া আছে, আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নামটো দিয়া আছে আৰু ভিলেজৰ নামটো দিয়া আছে। তো বন্ধু বান্ধৱীসকল, ইয়াত যদি আপোনালোকৰ ব্লক আৰু আপোনালোকৰ ভিলেজৰ আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম দিয়া থাকে, তেতিয়াহ'লে আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে পইচাটো জলদি পাই যাব। তো এইটো স্কিপ কৰি আপোনালোকে আকৌ সেইটো পেজলৈ আহি যাব। ইয়াত যিটো চাব, ইয়াত এল'কেটেড যিটো অপশ্যন আছে, এইটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো ৰাইট ছাইডত ব্লু কালাৰৰ সংখ্যা দিয়া আছে 5 নম্বৰ বক্সত, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত চাব, ইয়াত আপোনালোকৰ ব্লকৰ নামটো দিয়া আছে, গ্ৰাম পঞ্চায়তৰ নামটো দিয়া আছে, ভিলেজ নামটো দিয়া আছে, আৰু আপোনালোকৰ ইয়াত চাব, ইয়াত আপোনালোকৰ যিটো প্ৰেচিডেণ্টৰ নাম দিয়া আছে আৰু GP ছেক্ৰেটাৰীৰ নামটো দিয়া আছে। তাৰপিছত ইয়াত চাব, ইয়াত যিটো আপোনালোকৰ প্ৰেচিডেণ্টৰ মোবাইল নম্বৰ, ইয়াত লাষ্টৰ 4টা দেখাই দিছে, আৰু আগৰ যিবিলাক নাম্বাৰ আছে এইবিলাক ইয়াত হাইড দেখাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি গ্ৰাম পঞ্চায়তৰ নাম আৰু ভিলেজৰ নামটো আপোনালোকৰ ইয়াত আহি গৈছে, তো আপোনালোকৰ লগতে আপোনালোকৰ যিটো প্ৰেচিডেণ্টৰ নাম আৰু GP ছেক্ৰেটাৰীৰ নামটো আহি গৈছে, তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ এইটো ভিলেজটো ভেৰিফিকেশ্যন হৈ গৈছে। সেইকাৰণে আপোনালোকৰ ইয়াত প্ৰেচিডেণ্টৰ নাম আৰু GP ছেক্ৰেটাৰীৰ নাম প্লাছ আপোনালোকৰ ভিলেজৰ নামটো আহি গৈছে। কাৰণ আপোনালোকে যেতিয়া টয়লেটৰ কাৰণে আবেদন কৰে, তেতিয়া ফাৰ্ষ্টত প্ৰেচিডেণ্ট নাইবা GP ছেক্ৰেটাৰীৰ ওচৰতে যায়। সিহঁতে যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট কৰি দিয়াৰ পিছত তো এনেকুৱাকৈ সিহঁতৰ নামবিলাক ইয়াত আহি যায়, আৰু লগতে সিহঁতৰ লাষ্ট ডিজিট যিটো 4টা মোবাইল নম্বৰ, সেইবিলাক ইয়াত আহি যায়। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে জলদি আপোনালোকৰ একাউণ্টত পইচাখিনি পাই যাব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।